নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপুনি আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত যদি আপুনি উন্নতি বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি কিছুমান পদ্ধতি অৱলম্বন কৰাটো দৰকাৰ। আৰু এই পদ্ধতিবিলাক আচলতে আমাৰ জীৱনৰ মূল বিষয়বিলাক, য'ত নেকি আমাৰ জীৱনটোক পৰিৱৰ্তন কৰি দিয়ে আৰু আমাৰ আকাংক্ষাবিলাক পূৰণ কৰি দিয়ে। আমাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত আমি উন্নতিৰ শিখৰলৈ যাবলৈ হ'লে নিশ্চিত ৰূপত আপুনি কিবা এটা নহয় কিবা এটা অভ্যাস কৰিবই লাগিব। তাৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণৰ অভ্যাস কৰে। যেনে বহুতে ৰেইকি কৰে, এক্সিছ বাৰ কনচিয়াছনেছ কৰে, বহুতে আকৌ আপোনাৰ EFT কৰে বা এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবিলাক ব্যৱহাৰ কৰে। চ' আজি আমি আলোচনা কৰিম যে আপুনি আপোনাৰ বডিৰ যি গঠন, এই বডিৰ গঠনৰ লগত চক্ৰ হিলিং বা চক্ৰ কেনেধৰণৰ হয় বা তাত কেনেকুৱা ধৰণৰ কানেকশ্যন আছে বা চক্ৰ আমি কেনেকৈ বুজিব লাগে আৰু এই চক্ৰবিলাকৰ লগত আমাৰ যি অৰ্থাৎ জীৱনৰ যিবিলাক বিষয় কাৰ লগত কি সংযুক্ত আছে। চ' এইবোৰেই আমি যিমান পাৰোঁ থুলমূলকৈ আলোচনা কৰিম। আমি 7 চক্ৰৰ বিষয়ে শুনিছোঁ, আমি আমাৰ নিজৰ 7টা চক্ৰৰ বিষয়ে আমি জানো। আমাৰ সেই 7টা চক্ৰ হ'ল মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, হৃদয় চক্ৰ বা থ্ৰট চক্ৰ বা থাৰ্ড আই চক্ৰ বা ক্ৰাউন চক্ৰ। এই চক্ৰবিলাকৰ বিষয়ে আমি জানো। এই চক্ৰবিলাকৰ লগত আমাৰ বিভিন্ন ধৰণৰ বিষয়বিলাক আমাৰ জীৱনৰ লগত জড়িত হৈ আছে আৰু এজন মানুহক আপুনি আইডেণ্টিফাই কৰিব পাৰে এই চক্ৰবিলাকৰ জৰিয়তে। আৰু এজন মানুহক আপুনি হিলিং কৰিব পাৰে, তেওঁৰ সমস্যাবিলাক আপুনি আঁতৰাব পাৰে এই 7 চক্ৰবিলাকৰ জৰিয়তে। উদাহৰণস্বৰূপে, যদি এজন মানুহৰ মূলাধাৰ চক্ৰটো ইনএক্টিভ হৈ আছে, তেতিয়াহ'লে এই মানুহজনে নিজৰ জীৱনৰ প্ৰতি নিগেটিভনেছ হৈ আছে বা হৈ থাকে, জীয়াই নাথাকোঁ, একো কৰিব মন নাযায় বা কিবা এটা এনাৰ্জেটিক নহয়। তেনেকুৱা মানুহবিলাকৰ মূলাধাৰ চক্ৰটো ডিজেবল হৈ থাকে। মূলাধাৰ চক্ৰটোক হিলিঙৰ বাবে আমি ৰেড কালাৰবিলাক বা ডাৰ্ক কালাৰবিলাক, আমি আমাৰ যি চখ বা সেই ডাৰ্ক কালাৰৰ প্ৰতি আমাৰ যোনটো ইণ্টাৰেষ্টটো, তাক আমি বঢ়াব লাগে। এই ধৰণে যিসকল লোকৰ মূলাধাৰ চক্ৰটো ইনএক্টিভ অৰ্থাৎ এক্টিভ হৈ নাথাকে, সেই লোকসকলে এটা মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে, যেনে লম 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 লম। এই ধৰণৰ মন্ত্ৰবিলাক, এই ধৰণৰ বীজ মন্ত্ৰবিলাক উচ্চাৰণ কৰিব পাৰে। লম 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 লম, এই ধৰণৰ মন্ত্ৰবিলাক। আৰু আমি বহুত সময়ত আগতো কৈছোঁ যে গল্ডেন ছানৰাইজ আপুনি ক'ব পাৰে বা আপুনি সপোনপূৰ্ণ প্ৰেয়াৰটো আপুনি ব্যৱহাৰ কৰিব পাৰে বা ডিভাইন কাউণ্টছ নাও ইত্যাদি চুইচ ৱৰ্ডবিলাক আপুনি ব্যৱহাৰ কৰিব পাৰে। কিন্তু যোনটো চক্ৰ হিলিঙৰ আপুনি লম 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 ক'লেই হৈ যায়। যদিহে আপোনাৰ বা আপুনি খুব নিৰাশ বা আপুনি খুব নিগেটিভ হয় বা আপোনাৰ যদি খুব কৰাৰ ইচ্ছা নাথাকে বা ইচ্ছা নাই, তেতিয়াহ'লে আপুনি মূলাধাৰ চক্ৰটোত এক্টিভ হোৱাটো খুবেই দৰকাৰ। এই ধৰণে আপুনি আপোনাৰ জ্ঞান, বুদ্ধি, বিকাশৰ ক্ষেত্ৰত আপুনি কাম কৰিব লাগে। লগতে ষ্টুডেণ্টবিলাকৰ কাৰণে এই স্বাধিষ্ঠান চক্ৰটো অতিকৈ গুৰুত্বপূৰ্ণ। স্বাধিষ্ঠান চক্ৰটো চাবলৈ গ'লে মোটামুটি সেইটো ডাৰ্ক কালাৰ হয় আৰু এই স্বাধিষ্ঠান চক্ৰটো আমাৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হয় আৰু ষ্টুডেণ্টসকলে এই স্বাধিষ্ঠান চক্ৰটোক হিলিং কৰিব লাগে। এই স্বাধিষ্ঠান চক্ৰটো আপুনি হিলিং কৰিবৰ কাৰণে আপুনি বহুকেইটা বা মই যিহেতু কৈছোঁ বহুকেইটা চুইচ ৱৰ্ডবিলাক আপুনি সেইকেইটা ব্যৱহাৰ কৰিব পাৰে। সপোনপূৰ্ণটো হৈছে বেষ্ট, য'ত আপুনি ইয়াৰ হিলিঙৰ কাৰণে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব। সপোনপূৰ্ণ প্ৰেয়াৰটো মই আগতো কৈছোঁ, এতিয়া আকৌ এবাৰ কৈ দিছোঁ। আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আপোনালোকেও এই সপোনপূৰ্ণ প্ৰেয়াৰটো কমেণ্টত লিখিব। সপোনপূৰ্ণ এই প্ৰেয়াৰটো খুব ভাল, আপোনালোকে লিখিবলৈ নাপাহৰিব কমেণ্টত। আৰু ইয়াক আমি সদায় অভ্যাস কৰিব লাগে, আমি সদায় ক'ব লাগে, কাৰণ এই সপোনপূৰ্ণ প্ৰেয়াৰটোৱে আমাৰ জীৱনত এক সুন্দৰ আৰু ভাল মেৰিগল কৰে। চাব, আপোনাৰ জীৱনত আপোনাৰ চেঞ্জ আনি দিয়ে বা আপোনাৰ জীৱনটোক এটা ভাল উন্নতিৰ শিখৰলৈ লৈ যায় আৰু আচৰিত ধৰণৰ মানুহে ইয়াক ব্যৱহাৰ কৰি
ভাল ফলো লাভ কৰে আৰু ই আপোনাৰ সাইকোলজিক্যাল ডেভেলপ কৰে আৰু আপোনাৰ ইচ্ছা আকাংক্ষাবোৰ পূৰণ কৰে। ইয়াৰ পিছৰটো হৈছে মণিপুৰ চক্ৰ। এই মণিপুৰ চক্ৰটো আমাৰ কাৰণে অতি বেছি ইম্পৰ্টেণ্ট। এই মণিপুৰ চক্ৰটোৱে আমাৰ সদায় আমাৰ যি ৰাজকীয় গুণবোৰ বা আমাৰ ইচ্ছা আকাংক্ষাবিলাক পূৰণ কৰে। এই মণিপুৰ চক্ৰই আপুনি ৰজাৰ নিচিনা হয় বা আপুনি বিভিন্ন ধৰণৰ ধন সম্পদ এইবোৰ আপুনি আহৰণ কৰিব পাৰে এই মণিপুৰ চক্ৰটো আমাৰ শৰীৰৰ নাভিত অকণমান ওপৰৰ অংশত থাকে। আপোনাৰ শৰীৰৰ যদি বডিত আপুনি চাই আৰু নাভিৰ তলত থাকে স্বাধিষ্ঠান চক্ৰ, আপোনাৰ মূলাধাৰ চক্ৰ বা মলধাৰ চক্ৰ, এনেধৰণৰ অংশত মূলাধাৰ চক্ৰটো থাকে। এতিয়া আপোনাৰ যিটো মণিপুৰ চক্ৰ, এই মণিপুৰ চক্ৰটো হৈছে অতি গুৰুত্বপূৰ্ণ চক্ৰ আৰু এই চক্ৰটোৰ বীজ মন্ত্ৰ হৈছে ৰম। যেনেকে ৰাৱণে নিজৰ সাম্ৰাজ্য বনোৱাৰ আগতে এই মন্ত্ৰটোক তেওঁ পাঠ কৰিছিল, ৰম 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 ৰম। বহুতেই কৈছিলে ৰামৰ নাম লৈছিলে, হয় ৰামৰ নামেই লৈছিলে, কিন্তু এইটো এটা মন্ত্ৰ ৰম ৰম ৰম, এইটো আপোনাৰ জীৱনত কামত আহে। ঠিক সেই ধৰণে আপোনাৰ হাৰ্ট চক্ৰটো ইম্পৰ্টেণ্ট আৰু নাভিৰ তলত থাকে স্বাধিষ্ঠান চক্ৰ, আপোনাৰ মূলাধাৰ চক্ৰ বা মলধাৰ চক্ৰ, এনেধৰণৰ অংশত মূলাধাৰ চক্ৰটো থাকে। এতিয়া আপোনাৰ যিটো মণিপুৰ চক্ৰ, এই মণিপুৰ চক্ৰটো হৈছে অতি গুৰুত্বপূৰ্ণ চক্ৰ। ঠিক সেই ধৰণে হাৰ্ট চক্ৰটো আপোনাৰ কাৰণে অতি বেছি ইম্পৰ্টেণ্ট। হৃদয় চক্ৰটো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই হৃদয় চক্ৰটো যদি আপুনি হিলিং কৰিবলৈ হয় তেতিয়া আপুনি কোনটো মন্ত্ৰ উচ্চাৰণ কৰিব? হাৰ্ট চক্ৰ। হাৰ্টটো বন্ধ হৈ গ'লে আপুনি মৃত্যু আৰু য়মৰ লগত জড়িত। চ' আপুনি হাৰ্ট চক্ৰ হিলিং কৰিলে ক'ব য়ম 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 য়ম। হাৰ্ট বন্ধ হৈ গ'ল, য়ম দেৱতা আপোনাৰ ওচৰলৈ আহি গ'ল। চ' হাৰ্ট চক্ৰটো আপোনাৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ হয় আৰু আপোনাৰ যি আৱেগ, হৃদয়, মন, এইবোৰৰ কাৰণে নিজৰ হাৰ্ট চক্ৰটো এক্টিভ হ'ব লাগে। কাৰণ আমি আৱেগিক হয় বহু সময়ৰ পাছত নিজকে ফিল কৰোঁ। চ' যাৰ কাৰণে আপোনাৰ হাৰ্ট চক্ৰ বা হৃদয় চক্ৰটো এক্টিভ কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। আপুনি মনত ৰাখিব এই হৃদয় চক্ৰ লাইট কালাৰ হয় আৰু কালাৰবিলাক যিমানে ওপৰলৈ আহিব সিমানেই বেছিকৈ লাইট হৈ গৈ থাকে। ষ্ট্ৰং কালাৰ হয় আপোনাৰ মূলাধাৰ চক্ৰত আৰু ওপৰলৈ আহিলে লাইট কালাৰ হৈ যায়। ই আপোনাৰ হাৰ্ট চক্ৰ। চ' হাৰ্টৰ আশে পাশে থাকে আৰু ইয়াৰ পিছৰ যিটো চক্ৰ আছে সেইটো হৈছে থ্ৰট চক্ৰ। যেনে ভূপেন হাজৰিকাৰ সংগীতবিলাকে কৈছিল যে বুকু হম হম কৰে, বুকু হম হম কৰে। আমি যেতিয়া গীত, নৃত্য, বাদ্যযন্ত্ৰ ইত্যাদি সামগ্ৰীবিলাক আমি যেতিয়া ব্যৱহাৰ কৰোঁ বা যেতিয়া আমি লওঁ তেতিয়া আমাৰ থ্ৰট চক্ৰটো এক্টিভ হ'ব লাগে। এই চক্ৰটোত কথা বতৰা এইবোৰ ভাল হ'ব লাগে বা আমাৰ আচৰণ ভাল হ'ব লাগে। তাৰ কাৰণে এই থ্ৰট চক্ৰটো খুব বেছি ইম্পৰ্টেণ্ট হয় আৰু এই থ্ৰট চক্ৰটোৰ মন্ত্ৰ হৈছে হম 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 হম। এইটো তাৰ বীজ মন্ত্ৰ আৰু এইটো আপুনি অৰ্থাৎ তাৰ যিটো বীজ মন্ত্ৰ আমি যিটো উচ্চাৰণ কৰিব লাগে হম 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 হম। চক্ৰ হিলিঙত এইটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ পিছৰ যিটো চক্ৰ সেইটো হৈছে আমাৰ থাৰ্ড আই চক্ৰ। থাৰ্ড আই চক্ৰ যাৰ এক্টিভ হয় তেওঁ কৈ দিব পাৰে, আগতীয়াকৈ তেওঁ কৈ দিব পাৰে যে কাইলৈ কি হ'ব বা আজি কি ঘটিব পাৰে। তেওঁ জানে আগতীয়াকৈ বা তেওঁ অনুমান কৰিব পাৰে বা তেওঁ আগতীয়াকৈ অনুমান কৰি লয়। আৰু এই থাৰ্ড আই চক্ৰত যিসকলে এক্টিভ হয় তেওঁলোকে ক'লা কাপোৰ পিন্ধিও তেওঁৰ সন্মুখত কি কালাৰ আছে বা তেওঁ নোচোৱাকৈ কিতাপ পঢ়ি দিব পাৰে। চ' এতিয়া আপুনিও গম পালে যে এই থাৰ্ড আই চক্ৰত কিমান পাৱাৰ থাকে বা কিমান পাৱাৰ আছে। সেয়েহে থাৰ্ড আই চক্ৰটো আপোনাৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ আৰু এই থাৰ্ড আই চক্ৰটো হিলিং কৰিবলৈ হ'লে আপুনি কি কৰিব? আপুনি ক'ব ওম অৰ্থাৎ অ-এম ওম। তে এই থাৰ্ড আই চক্ৰটোৰ কাৰণে আপুনি ওম বীজ মন্ত্ৰটো জাপ কৰিব আৰু এই থাৰ্ড আই চক্ৰটো আমাৰ প্ৰিডিকশ্যনত হেল্প কৰে।
আপুনি আপোনাৰ ভৱিষ্যতৰ ক্ষেত্ৰত আপুনি সাৱধান হয়, দূৰদৰ্শী হয় আপোনাৰ এই থাৰ্ড আইৰ চক্ৰৰ কাৰণে। আৰু আমাৰ যি ক্ৰাউন চক্ৰ, এই ক্ৰাউন চক্ৰটো আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু ই মূৰৰ ওপৰত থাকে। আৰু এই ক্ৰাউন চক্ৰটোৰ মন্ত্ৰ হৈছে ওম, AUM বা OUM, ওম। এই চক্ৰটো হিলিং কৰিলে আপুনি স্পেচিয়েল আপুনি কানেক্ট হয়। আপুনি বুজি পায় নিজৰ জীৱনটোৰ যি অৰ্থ, নিজৰ জীৱনটোৰ যি সঁচা মিছা তাক আপুনি বুজি পায় আৰু ঈশ্বৰৰ সৈতে আপুনি কানেক্ট হয়। ঈশ্বৰ কি আপুনি বুজি পায় আৰু ঈশ্বৰৰ সৈতে আপুনি সংযুক্ত হৈ পৰে। চ' এইকাৰণে এই চক্ৰটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। মই যিমান পাৰোঁ এই বিষয়ে মই আপোনালোকক শ্বৰ্টকাটকৈ কৈছোঁ বা মই চিম্পলকৈ ক'বলৈ আপোনালোকক চেষ্টা কৰিছোঁ যাতে আপোনালোকে বুজি পায় আৰু আপোনালোকে এই বিষয়টোৰ প্ৰতি আপোনাৰ যাতে আপোনাৰ ইচ্ছা বাঢ়ে আৰু আপোনাৰ জীৱন আপুনি ব্যৱহাৰ কৰে। এই হিলিং পদ্ধতিটো অতি গুৰুত্বপূৰ্ণ আৰু খুব সহজ হয়। আপুনি চক্ৰ হিলিং কৰিব পাৰে আৰু আপুনি এই চক্ৰ হিলিং কৰি আপোনাৰ নিজৰ জীৱনটোত আপুনি সুন্দৰময় কৰি তুলিব পাৰে আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এইবোৰ দিশত। চ' আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।